হাতত ব্ৰাছ লৈ জগন্নাথৰ ৰাউণ্ডটা মাৰি ৰাস্তাত মহাদেৱক হৰ হৰ মহাদেৱ বুলি কৈ ওলাই গ'লো আমি ভুৱনেশ্বৰলৈ বুলি। মাজতে পাই গ'লো চন্দ্ৰভাগা বীচ। ভিডিঅ' বনাবলৈ গৈ নতুন মোজা এযোৰ বিসৰ্জন দি পালোহি আমি কোণাৰ্ক মন্দিৰ। হিষ্টৰিকেল প্লেচ বুলিবলৈ যিহেতু সৰুৰ পৰা ৰংঘৰ কাৰেংঘৰ দেখি আহিছোঁ, চ' বৰ বিশেষ এটা চাবলগীয়া নাথাকিলে মোৰ ইয়াত। এইটো কথা গম পালোঁ যে 10 টকীয়া নোটত থকা বেকত চক্ৰটো ইয়াৰ পৰাই লোৱা হৈছে। বাৰু এটা বৰিং দিনৰ শেষত আহি গ'লো আমি গধূলি ৰং জমাবলৈ। দোকানখনৰ নাম দেখিছে নাই পিছে? এই দুদিনত মছলিৱালা ভাইয়া আমাৰ লগত ইমানেই ভাল হৈ গ'ল যে ক'লে আজি তোমালোকে নিজে বনাই নিজে খোৱা। মই বোলো নেকিয়ৰ পুচ লাগি গ'লো বাপেকে হাতে কামে। জুইৰ আন্দাজ নাপায় মাছকেইটা পিছে অলপমান জ্বলিলেও দেই। পিছে একো নাই, পেটততো আমাৰে যাব ন। তো চলো ভাইও বেহেনো আৰম্ভ কৰতে হে। ইয়াৰ পাছৰখিনি মই নকওঁ দেই, চবেই নিজে নিজে কৈছে। বাৰু গধূলিটো ভালেই গ'ল। একদম শেষত জাঙিয়া পিন্ধা ভাইয়াৰ পাণ দুটা খাই আমি ৰুমলৈ